হে দোস্ত তো ৱেলকাম বেক টু দীপজ্যোতি ব্লগছ। তো আজি মানে আমাৰ দুৰ্গা পূজাটো চলি আছে আৰু মই দেখা নাই আৰু একেদিন। তো আজি নৱমী, গতিকে আজি নৱমীটো আমি অলপ চাই আহোঁ আৰু সদায় চাই আছোঁ, দেখা নাই কিন্তু আজি অলপ দেখা পাম বুলি ভাবি আছোঁ। তো দেখাই আহোঁ, ময়ো চাই আহোঁ ভাল কৰি। আজি নৱমী যিহেতু ভাল লাগিব, মানুহবিলাকো বহুত মানে আহিব আৰু সকলোৰে দূৰৰ দূৰৰ পৰা আহিব আৰু। তো বাল্যচাটো চাম আৰু বৰবদ্ৰখিনিও যাওঁ নেকি চাওঁ। তো যিমান পাৰোঁ যাই থাকিম আৰু। তো বলক মোৰ লগত একেলগে যাই থাকোঁ নে কি কয়। তো বঢ়িয়া লাগব চাই ভিডিঅ'টো, তো সকলোকে পূৰা চাই থাকিব। তো সকলোকে মানে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু। তো বলক আৰু যাই থাকোঁ একেলগে। আগত কমল আহি আছে, কমলৰ লগত যাম নে কি কয়। তে বলক যাই থাকোঁ একেলগে, বলক যাই থাকোঁ বলক। আমি এতিয়া যাই আছোঁ বৰবৰীত, একদম তাতে তাৰ পৰা আৰু আগত যাম, যিমান আৰু যাই থাকিম আৰু। তো চাই থকা একদম কমল হয় ভিডিঅ'ত লাইভ কৰি থাকে একদম। তো চাই থকা একদম একেলগে কম লাগব কম, বলক যাই থাকোঁ। You can be the mom. তো আহি পালোঁ এতিয়া আমি বৰবৰী একদম। তো এতিয়া আমি ভিতৰত সোমাই লওঁ, সেয়া চেয়া কৰি লওঁ, তো তাতো বেলেগত যাম। তো ভিতৰত দেখা ৰ'ব অলপ কি হৈছে। এইবিলাক ভোগ থালি, এইবিলাক মেইন মন্দিৰ। যাই আছোঁ, তো যিমান পাওঁ সিমান চাম মানে আৰু আগলৈ যাই থাকোঁ। তো গাইজ দেখছি এখন বেতাল দাঁতৰ দোকান দিছে, তো আমি অলপ মেলা দিব চাই লওঁ কি হয়। ডক্টর রঞ্জিত ডেকা আমার মাজত উপস্থিত হৈছে। তো আহি গ'লো দাংগাবলা কিটচেন, মজা বলা। তো মোৰ লগত নিপুলা আছে। বঢ়িয়া বঢ়িয়া ভাই, নমস্কাৰ। আহিলে ভাল লাগিল। আৰু পূজাৰ দোকান আমি এতিয়া ষ্টাৰ্ট কৰা নাই, গধূলি পৰা ষ্টাৰ্ট হ'ব 4টামান বজাৰ পৰা। তো একবাৰ গধূলি দেখা দিবা। তো কি আছে মানে আজি আইটেমটো আজি বেলেগ বেলেগ ডিছ বনাব। এতিয়া বেতাল আহিব, আহি পেলাই বনাব। বাকী বেতাল বজাৰত গেছি, তো আহিবা একবাৰ। হ'ব, পলহ মাংস আছে, চব আছে। দে ভাই যাই আছোঁ। তো লগ পাইছোঁ আৰু পিছত নে কি। তো পূজা চাই ল'লোঁ আমাৰ বেতাল দাহঁতৰ তাত। তো বেতাল দা নাই, নিপুদা লগত অলপ কথা পাতিলোঁ, দেখা যোৱা মানে। তো আমি এতিয়া ডাইৰেক্ট বালিচাৰ দিন যাওঁ ন। তো যাই থাকোঁ বলক, আমাৰ বালিচাৰ মেইন জেগাত আৰু বলক। তো গাইজ দেখছিনে এটা মজা জেগাত লৈ আহিছোঁ আপোনালোকক, চাব নেকি। একদম সেউজীয়া সেউজীয়া, এইটো আমাৰ ৰাইডাৰ। তো অলপ মজা জেগা আৰু। তো এতিয়া আমি আৰু ডাইৰেক্ট যাই আছোঁ মানে বৰবৰীলৈকে, বৰবৰী নহয় বাল্যচাকলৈকে। মানে এতিয়া অলপ ৰখলোঁ, অলপ এই ফটো চটো উঠলোঁ, অলপ কিবা কিবি। তো বলক আগলৈ যাই থাকোঁ, মজা যাই থাকক। তো আহি পালোঁ আমাৰ চাই থাকক তো আহি গ'লোঁ একদম বালেশ্বৰ মন্দিৰ। তো এইটো বালেশ্বৰ পুখুৰী পাৰ, এইটো আমাৰ টিকলু, এইটো আমাৰ হিৰক। দূৰ ৰখি ৰখি একদম ঘূৰা হৈ গ'ল আৰু। ইমান সময় ৰখাইছি, 2 ঘণ্টা ৰখাইছি। এই বাবা অলপ সময় ৰখছি আৰু একো নহয় দেই। দলাঙত থকা বুলি হয় থকা বুলি কয় 1 ঘণ্টা। নহয় দিয়ক। আৰু আগে আহিছোঁ, হয় না। আহি কৈছি 3 ঘণ্টা। হ'ব দা, 2 ঘণ্টা টোটেল। এনে মিছা কথা কাৰণে বকছি। আমি তাতে অলপ আপুনিতো জানে দেখছি আপোনালোকে, মই ক'ত আছিলোঁ, দুজন ফটো উঠিছিলোঁ। সেই
তো একো নাই ফটো এটা নহয় গাইজ ইয়াৰ কথা নুশুনিব ই বদমাছ 51টা মান উঠছি নাই এটা আমি নুঠো। কেতিয়া ফটো এই চান্দা দি দে 51 টাকা 31 টাকা হিনকে ফটো উঠে 51 টাকা 31 টাকা 101 এই পাগলা এই বগীৰে পুদক ইয়াৰ লগত মেল নাই আমি এতিয়া আহিব এতিয়া খিচিৰি খাব লাগে দেৰি হ'ল আমি ডাইৰেক্ট খিচিৰি খাম আৰু আৰু এটা অলপমান কিস্তি দিয়াই নে হোক দিয়াই নি দিছি বলে আমি মিছা কৈছোঁ তো আৰু সব পলিসি আমি সত্যবাদী নহয় দিয়ক একদম আমি সত্যবাদী নহয় এই টাকা সেইটোৱে আৰু। চলি আছিল তো বলক আমি ছোৱালী এতিয়া খাই লওঁ নে কি? কেইটামান বলক সব তাতে চেৰি পাই গ'লোঁ এতিয়া আমি খাই ল'ব লাগে নাই খাই ল'ব লাগে খাব লাগে আৰু খাব লাগে এই পেৰি দিয়া পূৰা পেৰি দিয়া ভোক লাগছি খা ময়ো খাওঁ দিয়ক গাইজ খাই কিনে লগ পাই আছোঁ দিয়ক খাই কিনে লগ পাই আছোঁ আৰু দিয়ক যাম বুলি তো গাইজ ফাইনেলি আমি মানে খিচাৰি খাই আহিলোঁ আৰু নে কি কয় আমাক টেম্পো খানে থৈ গেল এইখানে এই থৈ আহিল তো কি ক'ম চাই ভাল লাগিল হয়তো আপোনালোকৰো ভাল লাগছি আমাৰতো ভালেই লাগছি আপোনালোকৰো ভাল লাগছি হয়তো তো আজিৰ মানে ভিডিঅ'টো এইখিনিয়ে আছিল তো বিশেষ কৰি থাকোঁ তো আজি যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো শেষত আৰু সকলোকে আমাৰ দুৰ্গা দুৰ্গা পূজাৰ পূজাৰ শুভেচ্ছা জনালোঁ তো আৰু এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাই থাকিম তো আজিলৈকে বাই বাই ব'লক